মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি দশম শ্ৰেণীৰ গণিতৰ দ্বিঘাত সমীকৰণ পাঠটো আলোচনা কৰি আছো। এই ভিডিঅ'ত আমি অনুশীলনী 4.3 ৰ 9 নং প্ৰশ্নটো সমাধান কৰিম। 9 নং প্ৰশ্নটো হ'ল দুটা পানীৰ নলীয়ে এটা চৌবাচ্চা 9 সমস্ত 8 ভাগত 3 ঘণ্টাত পূৰ কৰে। চৌবাচ্চাটো বেলেগে বেলেগে পূৰ কৰিবলৈ হ'লে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীটোতকৈ 10 ঘণ্টা কম সময় লয়। প্ৰত্যেকটো নলীয়ে বেলেগে বেলেগে কিমান সময়ত চৌবাচ্চাটো পূৰ কৰিব পাৰিব উলিওৱা। প্ৰশ্নটোত এটা পানীৰ চৌবাচ্চা পূৰ কৰিবৰ কাৰণে দুটা নলী ব্যৱহাৰ কৰা হৈছে। এটা হ'ল সৰু ব্যাসৰ নলী আৰু আনটো হ'ল ডাঙৰ ব্যাসৰ নলী। লগতে দিয়া আছে সৰু ব্যাসৰ নলীটোৱে অকলে চৌবাচ্চাটো সম্পূৰ্ণ কৰিবৰ কাৰণে যিমান সময় লয়, ডাঙৰ ব্যাসৰ নলীটোৱে অকলে চৌবাচ্চাটো পূৰ কৰিবলৈ তাতকৈ 10 ঘণ্টা কম সময় লয়। অৰ্থাৎ ধৰি লৈছোঁ যদি সৰু ব্যাসৰ নলীটোৱে চৌবাচ্চাটো পূৰ কৰিবৰ কাৰণে 15 ঘণ্টা সময় লয়, তেতিয়াহ'লে ডাঙৰ ব্যাসৰ নলীটোৱে সময় ল'ব 15 বিয়োগ 10 অৰ্থাৎ 5 ঘণ্টা সময়। কাৰণ সৰু ব্যাসতকৈ ডাঙৰ ব্যাসৰ নলীটোৱে 10 ঘণ্টা সময় কম লয় বুলি দিয়া আছে। লগতে প্ৰশ্নটোত দিয়া আছে দুয়োটা নলীয়ে একেলগে পাত্ৰটো বা চৌবাচ্চাটো 9 সমস্ত 8 ভাগত 3 ঘণ্টাত পূৰ কৰিব পাৰিব। আমি উলিয়াব লাগিব প্ৰত্যেকটো নলীয়ে অকলে কিমান সময়ত চৌবাচ্চাটো পূৰ কৰিব পাৰিব। যিহেতু প্ৰশ্নটোত ডাঙৰ ব্যাসৰ নলীটোক চৌবাচ্চাটো পূৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় সময় দিয়া আছে, যিটো হ'ল সৰু ব্যাসৰ নলীটোক প্ৰয়োজন হোৱা সময়তকৈ 10 ঘণ্টা কম। কিন্তু আমি নাজানো সৰু ব্যাসৰ নলীডালক পাত্ৰটো পূৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয়। গতিকে ধৰি লৈছোঁ যে সৰু ব্যাসৰ নলীডালে চৌবাচ্চাটো পূৰ কৰিবৰ কাৰণে সময় লয় x ঘণ্টা। এতেকে ডাঙৰ ব্যাসৰ নলীডালে চৌবাচ্চাটো পূৰ কৰিবলৈ সময় ল'ব সৰু ব্যাসৰ নলীডালে লোৱা সময়তকৈ 10 ঘণ্টা কম। যিহেতু সৰু ব্যাসৰ নলীডালে সময় লৈছিলে x ঘণ্টা, গতিকে তাতকৈ 10 ঘণ্টা কম হ'লে আমি লিখিম x - 10 ঘণ্টা। অৰ্থাৎ ডাঙৰ ব্যাসৰ নলীডালক প্ৰয়োজন হোৱা সময় হ'ব x - 10 ঘণ্টা। এতিয়া আমাক প্ৰয়োজন হ'ব প্ৰত্যেকটো নলীয়ে 1 ঘণ্টাত পাত্ৰটোৰ কিমান অংশ পানী পূৰ কৰিব পাৰিব। ধৰি লৈছোঁ এইটো হ'ল চৌবাচ্চাটো আৰু এই চৌবাচ্চাটো পানীৰে পূৰ কৰিবৰ কাৰণে প্ৰয়োজন হোৱা সময় 2 ঘণ্টা। অৰ্থাৎ 2 ঘণ্টা সময়ত চৌবাচ্চাটো পানীৰে পূৰ্ণ হ'ব। গতিকে 1 ঘণ্টা সময়ত চৌবাচ্চাটোত ভৰোৱা পানীৰ পৰিমাণ নিশ্চয় চৌবাচ্চাটোৰ আধা অংশ হ'ব। গতিকে আধা চৌবাচ্চা পানীক আমি প্ৰকাশ কৰিব পাৰিম গাণিতিকভাৱে চৌবাচ্চাটোৰ 2 ভাগৰ 1 অংশ। অন্য এটা উদাহৰণ লওঁ। আকৌ ধৰি লৈছোঁ চৌবাচ্চাটো পূৰ কৰিবৰ কাৰণে প্ৰয়োজন হোৱা সময় 5 ঘণ্টা। গতিকে 1 ঘণ্টাত চৌবাচ্চাটোত ভৰোৱা পানীৰ পৰিমাণ উলিয়াবৰ কাৰণে আমি চৌবাচ্চাটোক সমানে 5টা ভাগত ভাগ কৰিম। যিহেতু চৌবাচ্চাটো পানীৰে পূৰ কৰিবৰ কাৰণে প্ৰয়োজন হোৱা সময় 5 ঘণ্টা, গতিকে 5টা সমান ভাগত ভাগ কৰিম। প্ৰতিটো ঘণ্টাত একোটাকৈ ভাগ পানীৰে পূৰ হ'ব। গতিকে 1 ঘণ্টাত পূৰ হোৱা পানীৰ পৰিমাণ হ'ব 5 ভাগৰ 1 ভাগ। অৰ্থাৎ 1 ঘণ্টাত ভৰোৱা পানীৰ পৰিমাণ হ'ব প্ৰয়োজন হোৱা সময়ৰ প্ৰতিক্ৰম। অৰ্থাৎ যদি সময়ৰ প্ৰয়োজন হয় 2 ঘণ্টা, তেতিয়াহ'লে 1 ঘণ্টাত ভৰোৱা পানীৰ পৰিমাণ হ'ব 2 ভাগৰ 1 অংশ। যদি প্ৰয়োজন হোৱা সময় 5 ঘণ্টা হয়, তেতিয়াহ'লে 1 ঘণ্টাত ভৰাব পৰা পানীৰ পৰিমাণ হ'ব 5 ভাগৰ 1 অংশ। ঠিক একেদৰে যদি প্ৰয়োজন হোৱা সময় 8 ঘণ্টা হয়, তেতিয়াহ'লে 1 ঘণ্টাত ভৰাব পৰা পানীৰ পৰিমাণ হ'ব 8 ভাগৰ 1 অংশ। একেদৰে প্ৰয়োজন হোৱা সময় x ঘণ্টা হয়, তেতিয়াহ'লে 1 ঘণ্টাত ভৰাব পৰা পানীৰ পৰিমাণ হ'ব x ভাগৰ 1। এতেকে সৰু ব্যাসৰ নলীটোৱে 1 ঘণ্টাত ভৰোৱা পানীৰ পৰিমাণ হ'ব চৌবাচ্চাটোৰ x ভাগৰ 1 অংশ। একেদৰে ডাঙৰ ব্যাসৰ নলীটোৱে 1 ঘণ্টাত ভৰোৱা পানীৰ পৰিমাণ হ'ব চৌবাচ্চাটোৰ 1/x - 10 অংশ। দুয়োটা নলীয়ে 1 ঘণ্টাত ভৰোৱা পানীৰ পৰিমাণ হ'ব। সৰু ব্যাসৰ নলীটোৱে 1 ঘণ্টাত ভৰোৱা পানীৰ পৰিমাণ হ'ল 1/x আৰু ডাঙৰ ব্যাসৰ নলীটোৱে 1 ঘণ্টাত ভৰোৱা পানীৰ পৰিমাণ হ'ল 1/x - 10। গতিকে আমি লিখিম 1/x + 1/x - 10 অংশ। চৌবাচ্চাটোৰ ইমান অংশ পানী দুয়োটা নলীয়ে মিলি 1 ঘণ্টাত ভৰাব পাৰিব। এতেকে দুয়োটা নলীয়ে 9 সমস্ত 8 ভাগৰ 3 অৰ্থাৎ 75/8 ঘণ্টাত ভৰোৱা পানীৰ পৰিমাণ হ'ব। 1 ঘণ্টাত ভৰোৱা পানীৰ পৰিমাণ পূৰণ 75/8 অৰ্থাৎ 1/x + 1/x - 10 ×
75/8 অংশ। এতিয়া প্ৰশ্নটোত কোৱা হৈছে যে 75/8 ঘণ্টাত সম্পূৰ্ণ চৌবাচ্চাটো পানীৰে পূৰ হ'ব, অৰ্থাৎ 1/x plus 1/x minus 10 into 75/8 is equal to 1, যেহেতু সম্পূৰ্ণ পানী হ'ল এক চৌবাচ্চা পানী। এতিয়া 1/x আৰু 1/x minus 10 যোগ কৰিব লাগে। হৰ x আৰু x minus 10ৰ লসাগু হ'ল x into x minus 10, গতিকে হৰত আমি লিখিম x into x minus 10। 1/xৰ হৰ x এ লসাগু হৰণ কৰিলে আমি পাম x minus 10, গতিকে x minus 10 into লব 1 পূৰণ কৰিলে পাম আমি x minus 10। যোগ চিন আছে, গতিকে যোগ চিন লিখিম। দ্বিতীয়টো ভগ্নাংশৰ হৰ x minus 10 এ লসাগু হৰণ কৰিলে আমি পাম x, গতিকে x আৰু লব 1 পূৰণ কৰিলে পোৱা যাব x into 1 সমান x সমান 1। যেহেতু হৰণ হৈ আছিলে ইয়াক আমি পূৰণ লিখিম, আৰু পূৰণ লিখিলে ভগ্নাংশটো উলোটা হ'ব, গতিকে ই হ'ব 8/75। x plus x হ'ল 2x minus 10, হৰত হ'ল x into x, x square minus x into 10, 10x is equal to 1 into 8/75 হ'ল 8/75। এতিয়া আমি বজ্ৰ পূৰণ কৰিব লাগিব। 8 এ x square minus 10x আৰু 75 এ 2x minus 10, গতিকে আমি লিখিম 8 into x square minus 10x is equal to 75 into 2x minus 10। 8 into x square হ'ল 8x square, 8 into 10x হ'ল 80x is equal to 75 into 2x, 75 into 2 হ'ল 150 into x, 150x minus 75 into 10 750। এতিয়া আমি গোটেইকেইটা পদ সমান চিনটোৰ বাওঁফালে লৈ আহিম। 8x square minus 80x বাওঁফালে আছিলে, প্লাছ 150x সমান চিনটোৰ সোঁফালে আছিলে, ইয়াক বাওঁফালে লৈ আহিলোঁ সমান চিনটোৰ, গতিকে ই হ'ল মাইনাছ 150x মাইনাছ 750 সমান চিনটোৰ সোঁফালৰ পৰা বাওঁফালে অহাৰ কাৰণে হ'ল প্লাছ 750 ইজ ইকুৱেল টু সোঁফালে থাকিলে 0। এতিয়া মাইনাছ 80x আৰু মাইনাছ 150x দুটা যোগ কৰিলে আমি পাম মাইনাছ 230x প্লাছ 750, এটা দ্বিঘাত সমীকৰণ পালোঁ। এতিয়া আমি এই দ্বিঘাত সমীকৰণটোক সমাধান কৰিব লাগে। আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমীকৰণটো সমাধান কৰিম। x স্কোৱাৰৰ সহগ 8 আৰু ধ্ৰুৱক পদ 750 পূৰণ কৰিলে পোৱা যাব 6000। এতিয়া 6000ৰ আমি এযোৰ উৎপাদক বিচাৰিব লাগিব যি দুটা যোগ বা বিয়োগ কৰিলে 230 পোৱা যাব। তেনেকুৱা এযোৰ উৎপাদক হ'ল 200 আৰু 30, কাৰণ 200 আৰু 30 পূৰণ কৰিলে পোৱা যাব 6000 আৰু 200 আৰু 30 যোগ কৰিলে পোৱা যাব 230। গতিকে আমি লিখিম 8x স্কোৱাৰ মাইনাছ ব্ৰেকেটত 200 প্লাছ 30 ইনটু x প্লাছ 750 ইজ ইকুৱেল টু 0। এতিয়া আমি x এ 200 আৰু 30 পূৰণ কৰিম। 8x স্কোৱাৰ মাইনাছ 200 ইনটু x 200x মাইনাছ ইনটু প্লাছ মাইনাছ 30 ইনটু x 30x প্লাছ 750 ইজ ইকুৱেল টু 0। এতিয়া 8x স্কোৱাৰ আৰু 200x এই পদ দুটাৰ সাধাৰণ উৎপাদক হ'ল 8x, গতিকে আমি লিখিম 8x ইনটু x মাইনাছ 25, আকৌ মাইনাছ 30x প্লাছ 750 এই পদ দুটাৰ সাধাৰণ উৎপাদক হ'ল 30, গতিকে আমি লিখিম মাইনাছ 30 ইনটু x মাইনাছ 25 ইজ ইকুৱেল টু 0। এতিয়া x মাইনাছ 25 হ'ল দুইটা পদৰ সাধাৰণ উৎপাদক, গতিকে আমি লিখিব পাৰিম x মাইনাছ 25 ইনটু 8x মাইনাছ 30 ইজ ইকুৱেল টু 0। এতিয়া আমি পালোঁ x মাইনাছ 25 ইনটু 8x মাইনাছ 30 ইকুৱেল টু 0। ইয়াৰ অৰ্থ হ'ল x মাইনাছ 25 আৰু 8x মাইনাছ 30 পূৰণ কৰিলে শূন্য হ'ব লাগিব। সেইটো তেতিয়াহে সম্ভৱ হ'ব যদি x মাইনাছ 25ৰ মান শূন্য হয় নাইবা 8x মাইনাছ 30ৰ মান শূন্য হয়। গতিকে আমি লিখিম x মাইনাছ 25 ইজ ইকুৱেল টু 0 নাইবা 8x মাইনাছ 30 ইজ ইকুৱেল টু 0। বাওঁফালৰ সমীকৰণটোৰ পৰা আমি পাম x ইজ ইকুৱেল টু 25 আৰু সোঁফালৰ সমীকৰণটোৰ পৰা আমি পাম 8x ইজ ইকুৱেল টু 30 বা x ইজ ইকুৱেল টু 30 ডিভাইডেড বাই 8। এতিয়া xৰ মান 30 ডিভাইডেড বাই 8 হ'ব নোৱাৰে, কাৰণ এই ক্ষেত্ৰত ডাঙৰ নলীটোক প্ৰয়োজন হোৱা সময়ৰ পৰিমাণ ঋণাত্মক হ'ব, যিটো সম্ভৱ নহয়। গতিকে xৰ মান হ'ব 25, অৰ্থাৎ সৰু নলীটোক প্ৰয়োজন হোৱা সময় হ'ব 25 ঘণ্টা আৰু ডাঙৰ নলীটোক প্ৰয়োজন হোৱা সময় হ'ব 25 বিয়োগ 10 ঘণ্টা, অৰ্থাৎ 15 ঘণ্টা। গতিকে
সৰু নলীটোৱে অকলে চৌবাচ্চাটো পূৰ কৰিবৰ কাৰণে সময় ল'ব 25 ঘণ্টা আৰু ডাঙৰ নলীটোৱে অকলে চৌবাচ্চাটো পূৰ কৰিবৰ কাৰণে সময় ল'ব 15 ঘণ্টা